मावफुं सोद्रोमा उकिल मोसाहारि आरो कसुगाव ब्लक इउपिपिएल दोलोनि दैदेनगिरिफोरनि बाखनायथाव खामानि। 2 नं कसुगाव बियाबनि एमसिएलए एबा बिटिआरनि मावफुं सोद्रोमा उकिल मोसाहारिनि बाखनायथाव खामानि। मावफुं सोद्रोमा उकिल मोसाहारिया सरकारि बिथांखिखौ नेबाय थायालासेनो रायजो राजाफोरनि जेंनाखौ नुनानै बावरागुरिनिफ्राय बुमखा गामिसिम फोनांजाबनाय लामाखौ खोनानै होनायखौ लानानै गोजोननाय फोरमायदों बाटियालपारा गामिनि रायजो राजाफ्रा। रायजो राजाफ्रा फोरमायनाय बादिब्ला बे लामाया थांनाय गोबाव बोसोरनिफ्रायनो गाज्रि जानानै दङमोन आरो दैज्लां बोथोराव अखा हायोब्ला दै जमा जानायनि जाहोनाव हान्थामेला खालामनो जेंनायाव गोग्लैनो गोनां जायोमोन। बे लामाखौ दिनै बिटिआरनि मावफुं सोद्रोमा उकिल मोसाहारिया बानायनानै होनायाव रायजो राजाफ्रा गोजोननाय फोरमायदों। मोर नाम मोहम्मद शाहजामाल शेख, पाटियालपारा। এই ৰাস্তাটো যে আজি বনাই দিছে কেনেকৈ লাগিছে? ভাল লাগিল। আমি বৰষুণত খোজকাঢ়িব পৰা নাই, গাড়ী লৈ যাব পৰা নাই। এইখন গাঁৱত আমাৰ মোটামুটি বহুত দূৰ, এইফালে ভুংকা পানীজানিৰ পৰা মানুহ আহে, অহা যোৱা কৰে। অসুবিধা মানে পানীৰ কাৰণে অহা যোৱা কৰিব নোৱাৰে। কোনে বনাই দিছে? আমাৰ ইএম ছাৰে বনাই দিল, যোৱাবাৰো বনাই দিছিল, ভাল লাগিল। এইখিনি মানুহবিলাক আপ ডাউন কৰি আছে। সেইখিনিতো ক'লো যে মোটামুটি 8-10খন গাঁৱৰ মানুহ এইফালে দিয়ে অহা যোৱা কৰে। বাউৰাগুৰিৰ পৰা ক'ত যায় ৰাস্তাটো? পানীজানি ভুংকা, এইফালে চুপাৰী ঘাট ধুবুৰীলৈকেও যায়, ডাইৰেক্ট ৰাস্তা আছে। এনেকৈ বেয়া হৈ আছে কিমান দিন মানে যোৱাবাৰতো বনাইছিলে, এইবাৰ মানে লাহে লাহে শিলগুটিবিলাক নাইকিয়া হৈ গ'ল। যেতিয়া বেয়া হৈ গ'ল এতিয়া যে আহিল বনাই দিল। মোৰ নামটো আব্দুল মজিদ, মই পাটিয়ালপাৰা গাঁৱত থাকোঁ। আমাৰ গাঁওখনৰ নাম পাটিয়ালপাৰা। এই ৰাস্তাটো ক'ত পৰা ক'ত গৈছে? এই ৰাস্তাটো ভাওৰাগুৰিৰ পৰা ইফালে ভুংকা লৈ গৈছে। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা আছে? এইটো বহুত দিনৰ পৰা এনেকুৱা। যোৱাবাৰো আমাৰ ইউপিপিএলৰ আমাৰ কৰ্মীসকলে, নেতাসকলে আমাৰ এই কামখিনি কৰি দিছিল, এইবাৰো কৰি দি আছে। খুব ভাল লাগিছে আমাক। কিন্তু ইয়াৰ আগত আমাৰ বিপিএফ পাৰ্টিৰ মানুহ আছিল, এই কামখিনি কৰা নাছিল। কিন্তু আমি ইউপিপিএলৰ সহায় পাই আমাৰ গাঁওখনৰ খুব উপকাৰ হৈছে। আমি মাতিলে আহে, কিবা এটা কাম কৰিবলৈ খুজিলে তেওঁলোকে কৰি দিয়ে। গতিকে আমি খুব ইউপিপিএল ভাল পাইছোঁ। আৰু কিলোমিটাৰ বনাই দিছে? এইটো 1 কিলোমিটাৰ। আমাৰ পাটিয়ালপাৰা গাঁওখন বনাই দিছে আৰু বেলেগ বেলেগ গাঁও বনাই দিছে, এইফালে ঘোনাপাৰা, মহেন্দ্ৰপুৰ। ৰাস্তা বেয়া থকাৰ কাৰণে কেনেকুৱা অসুবিধা পাইছে? একদম খুব ভাল সুবিধা পাইছোঁ। বেয়া থকাৰ কাৰণে বেয়া হৈছিল, মানুহ অহা যোৱাৰ কাৰণে খুব অসুবিধা হৈছিল। পিছত আমি আমাৰ ইএম ছাৰৰ লগত যোগাযোগ কৰিলোঁ, ইএম ছাৰে আমাক সহায় কৰিলে। খুব ভাল লাগিল। আৰু আমি চেষ্টা কৰি থাকিম, আমি এই ইউপিপিএলৰ লগত যোগাযোগ কৰি থাকিম, যাতে আমাৰ মাতিলে আমি সহায় পাওঁ।